Hello friends, welcome back to my YouTube channel with a new video. আমি আজি যাবলৈ ওলাইছো বিয়া খাব আৰু ভাবিলো আজি ভিডিওটো কৰো লাষ্টত আৰু যা কৰি দিলো যি হয় হ'ব আৰু আপোনালোককো দেখুৱাম যিমানখিনি পাৰো তেন্তে বলক আজি বিয়া খাই আহো গিফ্টটো হৈছে ইয়া শাহু মায়ে মোক পাটৰ কাপোৰযোৰ পিন্ধিব দিছে এনেকৈ এযোৰ আৰু মোৰ মানুহজনে দিলে আজি নতুন সোৱেটাৰ আৰু ইফালে এটা বিন্দিবুট আৰু গলৰ হেল্ল' এতিয়া আমি ওলাইছোঁ যাবলৈ ৰেডি লগক দেখুৱাইছোঁ সোৱেটাৰ পিন্ধি লৈছোঁ কাপোৰ পিন্ধি লৈছোঁ অলপ তেন্তে বলক আমি আহি পালোহি এতিয়া গেটৰ বাহিৰত আছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ গেটৰ পৰিৱেশখিনি ইমান ধুনীয়াকৈ সজাইছে ফুল চাৰিওফালে ফুল আমি এতিয়া ভিতৰলৈকে সোমাই আহিছোঁ আৰু চাওক দেখুৱাইছোঁ আপোনালোকে ইমান ধুনীয়া ডেক'ৰেট কৰিছে আৰু এটা কথা কৈ দিওঁ এইটো দৰাৰ বিয়া ছোৱালীৰ বিয়া নহয় দৰা ৰেডি হ'ব গৈছে ছোৱালী আনিব লাগিব যিহেতু গিফ্ট দিলোঁ আমি গিফ্ট দিয়াৰ পিছতে দৰা ভিতৰলৈকে সোমাই গ'ল সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু দেখুৱাইছোঁ চাই লওক এইকেইজনী হৈছে আমাৰ ঘৰৰ ওচৰৰে ছোৱালী আমি একেলগে বহি আছোঁ এনেকৈ কথা পাতি আছোঁ বিয়াখন আমাৰ ৰিলেশ্যনৰ নহয় আমাৰ ঘৰৰ ওচৰৰ বিয়া একেবাৰে ঘৰৰ কাষৰ ঘৰখন সেই গতিকে আপোনালোকক দেখুৱালোঁ